আনৰ দুখ গুণৰ ওপৰত চকু নিদি নিজৰ দুখ গুণৰ ওপৰত চকু দিয়ক। কাৰণ আনৰ ভুল বিচাৰি ফুৰিলে আপুনি কেতিয়াও আগবাঢ়িব নোৱাৰিব। কিন্তু নিজৰ ভুল চিনাকি কৰি শুধৰাই ল'লে আপোনাৰ জীৱন সঁচাকৈ উন্নত হ'ব পাৰে। আপুনি আনে কি কৰিছে সেইটো নিয়ন্ত্ৰণ কৰিব নোৱাৰে, কিন্তু আপুনি কি কৰিছে, কি কৰা উচিত সেইটো সম্পূৰ্ণ আপোনাৰ হাততে আছে। গতিকে সময় নষ্ট নকৰি আনৰ কথা এৰি নিজৰ লক্ষ্য, নিজৰ পৰিশ্ৰম আৰু নিজৰ উন্নতিত মন দিয়ক।